Hello everyone, welcome back to my YouTube channel. মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে শ্বিলঙত আমাৰ ডে 2 আৰু এতিয়া ৰাতিপুৱা 7টা মান বাজিব হৈছে আৰু আমি আজি যাব ওলাইছো ডাউকিলৈ। এয়া মা আহি আছে আৰু এইফালে আছে বা আপা ভিডি সকলো এতিয়া গাড়ীত বহিব লৈছে। আমি সকলো গাড়ীত বহি ললো। এয়া আপাৰ লগত বহিছো মই আৰু আগফালে আছে মা বা ভিনিহত। এতিয়া আমি যাব ওলাইছো আৰু আপোনালোকে ভিডিওটো চাই থাকিব। আৰু আমি যিখিনিত হোটেল ৰুম লৈ আছো তাৰ পৰা ডাউকিলৈ যাবলৈ 3 ঘণ্টামান সময় লাগিব বুলি কৈছে, গতিকে ৰাস্তা বৰ দীঘলীয়া। আৰু শ্বিলঙত পাইন গছ বহুত আছে, চাৰিওফালে কেৱল পাইন গছেই দেখিবলৈ পোৱা যায়। এয়া সাইডত দেখিছেনে, গোটেইবোৰ পাইন গছ হয়। আৰু এয়া এইফালে সাইডত আছে শ্বিলঙৰ চাহ বাগিচা, খুব ধুনীয়া দেখিবলৈ। আৰু এয়া দেখিছেনে কিমান ওখ ওখ পাহাৰ। এই পাহাৰবোৰ এতিয়া খান্দি আছে আৰু এনেকৈ খান্দি খান্দি মানুহে ঘৰ বনাইছে। এতিয়া ইয়াতে আমি অকমান নামিছো। এয়া এই দোকানখনৰ এতিয়া একাপ চাহ খাই লওঁ, তাৰপিছত আকৌ যাম। আহক। আমাৰ সকলোৰে চাহ তাহ খোৱা হৈ গ'ল। এতিয়া আকৌ ইয়াৰ পৰা ওলাইছো আৰু বহুত দূৰ আছেই যাবলৈ, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ। আৰু এইফালে চাওক, ডাৱৰবোৰে পাহাৰখিনি একেবাৰে ঢাকি ৰাখিছে, একদম বগা হৈ আছে কুঁৱলীৰ দৰে। আৰু এনেকুৱা লাগিছে যেন আমি ডাৱৰৰ মাজে মাজে আগবাঢ়ি গৈ আছো। সম্পূৰ্ণ বগা হৈ আছে, ডাৱৰে একেবাৰে ঢাকি ৰাখিছে আৰু দেখিবলৈ খুব ধুনীয়া লাগিছে। আৰু আমি ডাউকিলৈ গৈ থকাৰ বাটতে ইয়াত এটা শ্বিলঙৰ ভিউ পইণ্ট পাইছোঁ, গতিকে চাওঁচোন কি আছে আৰু আপোনালোকেও চাই থাকিব। এই ভিউ পইণ্টটো চাবলৈও টিকেট ল'ব লগা হৈছে, তো আমি টিকেট ল'লোঁ আৰু এতিয়া ওপৰলৈ গৈ আছোঁ। আহি আহি একেবাৰে ওপৰ পালোহি। এয়া আগত বা গৈ আছে আৰু এতিয়া ওপৰৰ পৰা আপোনালোকক তললৈ দেখুৱাম, ইয়াৰ পৰা আচলতে কি দেখা যায়। ইয়াতো গোটেই ডাৱৰ হৈ আছে আৰু মা। এতিয়া মই আৰু অকণমান আগলৈ গৈছোঁ, তাৰপিছত আপোনালোকক দেখুৱাম তলত। বহুত ঠাণ্ডা দেই ইয়াত, বহুত ঠাণ্ডা, বতাহ ইমান মাৰি আছে। ইয়াত বহুত বেছি বতাহ মাৰি আছে, ঠাণ্ডা লাগি গৈছে একেবাৰে, তাতে লগত চুৱেটাৰো অনা নাই। আৰু এতিয়া ওপৰৰ পৰা তলৰ ভিউটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, গোটেই পাহাৰবোৰ দেখিবলৈ খুব ধুনীয়া লাগিছে আৰু অলপ অলপ ডাৱৰো পৰি আছে, সেইবাবে বগা বগা লাগিছে চাবলৈ। ভিউ পইণ্টটো চোৱা হ'ল, এতিয়া ইয়াৰ পৰা আমি আকৌ ওলাইছোঁ ডাউকিলৈ।
ইয়াত আহি পাই গ'লোহি ডাউকি আৰু এতিয়া তললৈ গৈ আছোঁ। আমি এতিয়া আগলৈ গৈ আছোঁ আৰু এইখন হৈছে এখন গাঁওখনৰ নাম হৈছে মাউলি নং। এতিয়া আমি গাঁওখনৰ মাজেৰে এনেকৈ আগলৈ গৈ আছোঁ আৰু ইয়াত এখন ব্ৰিজ আছে, যিখন ব্ৰিজ গছৰ শিপাৰে গঠন হৈছে। সেই ব্ৰিজখন আপোনালোকক দেখুৱাম। আমি তালৈকে গৈ আছোঁ। লগতে ৱাটাৰফল আছে, সেয়াও আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো। দিয়ে না আমাকো সুবিধা দিয়ে, আমাৰ মানুহে নকয়, মানুহখিনিয়ে লেতেৰা আছে। ঠিক আছে। আমি গাঁওখনৰ মাজে মাজে আহি বহুতখিনি আগলৈ আহিলোঁ, বহুতখিনি সোমাই আহিব লাগে আৰু এতিয়া ইয়াৰ পৰা আকৌ এনেকৈ চিৰি আছে, ইয়াৰ একেবাৰে তললৈকে নামি যাব লাগিব। গতিকে আমি এতিয়া ইয়াৰ পৰা লাহে লাহে নামি গৈ আছোঁ আৰু আগত বা ভিনদেউ গৈ আছে। ওপৰত মা আপাহঁত আহি আছে আৰু ইয়াত এনেকৈ বহুতখিনি চিৰি নামি আহিব লগা হৈছে। মাহঁতৰ ভাগৰো লাগি গৈছে, কিন্তু তথাপিও লাহে লাহে আহি থকা হৈছে। বতৰটো কিবা ডাৱৰীয়া নিচিনা লাগি আছে আৰু অকণমান ঠাণ্ডাও লাগিছে, কিন্তু বৰষুণ দিয়া নাই। ওপৰৰ পৰা চিৰিয়েদি বহুতখিনি নামি আহিলোঁ আৰু এতিয়া আমি এনেকৈ শিল থকা ৰাস্তাৰে যাব লাগিব। এইখিনি পিছলো হৈ আছে অকণ, গতিকে সাৱধানে যাব লাগিব। ৰাস্তাটোৰ চাইডে চাইডে এনেকৈ দোকানবোৰ আছে আৰু ইয়াত টিকেট কাটি লোৱা হৈছে। এতিয়া ইয়াৰ পৰা যাম আগলৈ। বলক। আৰু আমি আহি আহি তলত পালোহি, য'ত ৱাটাৰফল আছে আৰু লগতে শিপাৰ ব্ৰিজখন আছে, যিখন এতিয়া আপোনালোকক মই দেখুৱাম। গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। এই ব্ৰিজখনৰ কথাকে মই আপোনালোকক কৈছিলোঁ, যিখন ব্ৰিজ মাউলি নং গাঁৱৰ ভিতৰত আছে আৰু ব্ৰিজখন সম্পূৰ্ণ শিপাৰে হৈছে। এতিয়া আমি এই ব্ৰিজখনৰ ওপৰেদিয়ে আগলৈ ৱাটাৰফল চাম, আপোনালোককো দেখুৱাম। ব্ৰিজখন দেখিবলৈ খুব ধুনীয়া লাগিছে।
এয়া চাওক চাৰিওফালে শিপাৰে একেবাৰে বান্ধ খাই পৰিছে। খুব ধুনীয়া শিপাৰ দলং আৰু এইফালেও আছে ওপৰলৈ উঠি যাবৰ কাৰণে। আৰু এইটোৱে হৈছে মাউলি নঙত থকা নিজৰাটো। তলত ব্ৰিজ চোৱা হৈ গ'ল আৰু এতিয়া আকৌ ওপৰলৈ গৈ আছোঁ। এইখিনি এতিয়া বগাব লাগিব। গৈ থাকোঁ বলক। দোকানখিনিৰ ওচৰ পালোহি। এতিয়াও আৰু বহুতখিনি ওপৰলৈ উঠি যাবলৈ আছে। এইখিনিতে বিৰাট ভাগৰ লাগিছে। ফাইনেলি আমি উঠি আহিলোঁ আৰু এতিয়া গাড়ীত বহিছোঁ। ইয়াৰ পৰা আমি ভাত খাবলৈ যাম, কাৰণ ৰাতিপুৱা ভালকৈ খোৱা হোৱা নাছিল, ভোক লাগিছে। তাৰপিছত ইয়াৰ পৰা আমি ডাউকি ৰিভাৰ চাবলৈ যাম। গতিকে এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ নেক্সট ভিডিঅ' আপোনালোকক লগ পাম। থেংক ইউ।